সাফল্যৰ বাবে নিজকে উৎসাহিত কৰি তোলক। উৎসাহী সেলছমেনে গ্ৰাহকৰ মাজত উৎসাহ সৃষ্টি কৰি বস্তু বিক্ৰীৰ এটা পৰিৱেশ সৃষ্টি কৰি লয়। তেওঁ গ্ৰাহকৰ মনত এনে উৎসাহ সৃষ্টি কৰে যে তেওঁলোকে সেই উৎসাহতে সেলছমেনে বিক্ৰী কৰিব বিচৰা বস্তুবিধক ক্ৰয় কৰে। উৎসাহী শিক্ষকে শ্ৰেণীকোঠা ভৰ্তি উৎসাহী ছাত্ৰ ছাত্ৰী পায়। তেওঁলোকৰ ক্লাছ এটা আনন্দমুখৰ ক্লাছত পৰিণত হয়। এজন উৎসাহী ধৰ্মগুৰুৱে লাখ লাখ অনুগামী ভক্ত লাভ কৰিবলৈ সক্ষম হয়। উৎসাহৰ বলত যিকোনো বস্তুৰ গুৰুত্ব বৃদ্ধি পায়। আজিৰে পৰা 2 বছৰমান আগতে এটা কোম্পানীৰ এজন মধ্যম পৰ্যায়ৰ কৰ্মচাৰীয়ে ৰেড ক্ৰছলৈ $100 দান হিচাপে আগবঢ়াইছিল। তেওঁৰ সেই দানত উৎসাহিত হৈ তেওঁৰ পৰ্যায়ৰ লাখ লাখ কৰ্মচাৰীয়ে ৰেড ক্ৰছলৈ নিজৰ সামৰ্থ্য অনুযায়ী অৰ্থদান কৰিবলৈ লৈছিল। ফলত মাত্ৰ এবছৰৰ ভিতৰতে ৰেড ক্ৰছৰ পুঁজিত কেইবা কোটি ডলাৰ জমা হৈছিল। তাৰে তেওঁলোকে নানা ক্ষেত্ৰত কাম কৰিবলৈ সক্ষম হৈছিল। ৰেড ক্ৰছৰ দৰে ডাঙৰ ডাঙৰ সামাজিক সংগঠনবোৰে মানুহক যিমান উৎসাহিত কৰিব পাৰে সিমান বেছি চান্দা সংগ্ৰহ কৰিবলৈ সক্ষম হয়। তাৰ বাবে তেওঁলোকে নানা ক্ষেত্ৰত কাম কৰিব লাগিব। নিজৰ কামৰ বিজ্ঞাপন দিব লাগিব। মানুহক নানা উপায়ে তেওঁলোকৰ অগ্ৰগতিৰ হিচাপ দিব লাগিব। তেনে কৰিব পাৰিলে সাধাৰণ মানুহ উৎসাহিত হ'ব। সাধাৰণ মানুহ উৎসাহিত হ'লেহে তেওঁলোকে দান বৰঙণি আগবঢ়াবলৈ আগ্ৰহ দেখুৱাব। এই ক্ষেত্ৰতো উৎসাহৰ গুৰুত্ব অপৰিসীম। সাধাৰণ মানুহক উৎসাহিত কৰাৰ কথা ইয়াতো প্ৰযোজ্য। তাকে কৰিবলৈ ৰেড ক্ৰছৰ বা তেনে ডাঙৰ সংগঠনৰ মানুহখিনিৰ মাজতো নিজৰ সংগঠনক লৈ উৎসাহ থাকিব লাগিব। তেনে উৎসাহ থাকিলেহে তেওঁলোকে জনসেৱামূলক কাম কৰিব পাৰিব আৰু জনগণক উৎসাহিত কৰিব পাৰিব দান বৰঙণি আগবঢ়াবলৈ। ভিক্ষা খোজা আৰু কোনো সামাজিক জনকল্যাণমূলক সংগঠনৰ বাবে দান বৰঙণি বিচাৰাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। ভিক্ষাৰীয়ে ভিক্ষাৰ বাবে আনৰ ওচৰত হাত পাতিব লগা হয়। তাত কোনো সন্মান নাথাকে। ভিক্ষা দিওঁতাৰ মাজতো তাৰ বাবে কোনো আগ্ৰহ নজন্মে। এটা বিৰক্তিৰ ভাৱ লৈহে মানুহে ভিক্ষা দিয়ে। কিন্তু মানুহে দান বৰঙণি দিয়ে উৎসাহিত হৈ। সেই উৎসাহ সৃষ্টি কৰিব লগা হয়। সেই উৎসাহ সৃষ্টি কৰিবলৈ এচাম উৎসাহী মানুহৰ প্ৰয়োজন হয়। এটা মুহূৰ্তৰ বাবে আপুনি এনে এটা ক্লাব বা সংগঠনৰ কথা ভাবকচোন যি নিস্তেজ হৈ পৰিছে। তাৰ তেনে অৱস্থাৰ কাৰণ জানিব বিচাৰিলে আপুনি দেখিবলৈ পাব যে তাৰ কৰ্মকৰ্তাসকলৰ উৎসাহ উদ্দীপনাৰ অভাৱৰ বাবে সি তেনেদৰে নিস্তেজ হৈ পৰিছে। এই কথাৰ প্ৰমাণ বাৰে বাৰে দেখিবলৈ পোৱা গৈছে যে য'ত উৎসাহ অফুৰন্ত তাত সাফল্যও গগনচুম্বী।